Ahutuli ahawar along interaction program amay CM Dr. Tuliram Ronghang kacitong dun. Lason si Lakhakret Chok Nomati constituency ke parlo Jasemet pet ahutuli along interaction program amay kedengpon. Bangso amay along may cipahem pupot laki iam British inghi ahin kansi may cipahem pupon. Bangso amay along alhiaman pen kacitong dun laki Karbi Anglong Autonomous Council Chief Executive Member CM Dr. Tuliram Ronghang lapen Hauraghat MLA Dorsing Romhang lapen Dipu MLA Bidal Singh Engleng lapen EMMAC atum sitame chitong dunsi alir acham bidung thu. Lapen bangso may along bangsuri hini amuluk atum chitong dunsi may RD bidung. Bangso may along ronggrup along PP makedo lapen KV osomar atum aphan school patun vernang jipusi thanpon. Lapen ahutuli ahawar abangke ahoy adui along si dolo. Nogaon lapen Hojai District along si Dodondong. Lasi ahutuli arad atum sitame CM Dr. Tuliram Ronghang aphan pinpor alo sitame pajirgon. Bangso pinpor alo along kejongpon lage kacheleng atowar lapen kijun alang nang pinanji pusi bangso pinpor alo along sitame kejong padopon. Lapen adon tin sitame ration card longpon et popusi pachinipon. Lapen non-Mars achiklupen pulote nilitum Karbi Anglong Autonomous Council ahinpen towar sitame kasilampon pangcheng poputa than pachinipon. Lapen ahutuli ahawar along Karbi Hampton pi sitame kimrangpon poputa rat athengnu Dr. Tuliram Ronghang pen thanpon. এটা সিদ্ধান্ত লৈছোঁ যে চুকে কোনে আমি যিবিলাকৰ ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আঁচনিবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা এই সিদ্ধান্ত লোৱা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটো পৰামৰ্শ দিছে যে অকল ডিফু চহৰ উন্নয়নমূলক কাম হ'লে নহ'ব যে বেলেগ বেলেগৰ সমষ্টিত গৈ যিবিলাকৰ পিছপৰা গাঁৱবিলাকত তাৰ উন্নয়নমূলকৰ আঁচনিবিলাকৰ যাতে লৈ যোৱা স্বাৰ্থত চৰকাৰৰ পৰা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিনামূলীয়া আঁচনি বহুতো আছে ধৰক বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত জৰিয়তে 5 লাখৰ বছৰত সেইটো দিয়া হয় সেই কাৰ্ডৰ জৰিয়তে তাৰে উপৰিও ৰেচন কাৰ্ড যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ তেওঁলোকৰ কাৰণে ৰেচন কাৰ্ড নাই কিন্তু তেওঁলোকৰ সেই ৰেচন কাৰ্ড ফৰ্ম ফিল আপ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো যোগাযোগ নকৰে গতিকে আমি গোটেইখিনি কাৰ্বি আংলঙৰ টিমটো যিমানখিনি অফিচাৰ্ছ আছে যে প্ৰিন্সিপাল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী অফিচাৰ্ছ DC SP সকলো ডিপাৰ্টমেণ্টৰ অফিচাৰ্ছবিলাক আহি কাৰ্বি আংলঙৰ ছেক্ৰেটাৰিয়েটটো এতিয়াতো লৈ আনি যিবিলাকৰ ৰাইজৰ অভাৱ অভিযোগবিলাকৰ আমি পূৰণ কৰাৰ স্বাৰ্থত আমি ইয়াত আহিছোঁ আৰু বেলেগ কাৰ্যসূচী নাই এনেধৰণৰ কাৰ্বি আংলঙত 26টা সমষ্টিত সমান্তৰাল হিচাপে আমি উন্নয়নমূলকৰ কামবিলাকক লৈ যাব স্বাৰ্থত আঁচনিবিলাকক আমি সেই কাৰ্যসূচীটো আমি কৰিছোঁ ছাৰ বিশেষকৈ 300 ভোট আছে আৰু বিতা সিং ইংলেং বিধায়ক ডাঙৰীয়াও কৈছে যে তেওঁ CM থাকিলেও কেতিয়া অহা নাই আপোনাৰ নেতৃত্বতে প্ৰথম আহিছে এই যে ভোটৰ কথালৈ আমাৰ অহা নাই আমাৰ জিতু গোস্বামী যে ইয়াত ব্ৰহ্মপুৰ বিধায়ক পোৱা নিচিনা ভোটৰ স্বাৰ্থৰ কাৰণে অহা নাই আমি ইয়াত যিবিলাকৰ এটা ভোটত মূল্য একে বা লাখৰ ভোটৰ মূল্য একে গতিকে সেইবিলাকৰ এৰিয়া যে মানুহবিলাক বসবাস কৰি আছে তাৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থতে আমি আহিছোঁ